এপছু হ'ল ছাত্ৰসকলৰ সংগঠন আৰু UPPL এটা ৰাজনৈতিক দল। কিন্তু বহুতো সময়ত ছাত্ৰ সংগঠনেই হওক বা ৰাজনৈতিক সংগঠনেই হওক তেওঁলোকৰ মাজত কিছু ইছ্যুলৈ একেলগে কাম কৰিব লগা হয়। আৰু এইবাৰ দেখিছোঁ যে বিগত 17টা বছৰ BPF-এ ব্ৰিটিছে শাসন কৰি আমাৰ সমাজত বিশেষকৈ ব্ৰিটিছ অঞ্চলৰ যি সমাজ সম্পূৰ্ণৰূপে কলুষিত কৰি দিছে। দুৰ্নীতিৰ চৰকাৰ, তাৰপিছত লুণ্ঠনৰ পাহাৰ তেনেকৈ গঢ় দি উঠিছে আৰু বিশেষকৈ তেওঁলোকৰ এই অপশাসনৰ বিৰুদ্ধে জনসাধাৰণ জাঙুৰ খাই উঠিছে। আৰু এই ক্ষেত্ৰত তেনেকৈ এটা দুৰ্নীতিপৰায়ণ চৰকাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত আপচুৱে ভূমিকা লোৱাটো উচিত, যিহেতু সমাজ সেৱাৰ কাৰণে, জাতীয় উন্নয়নৰ কাৰণে, সমাজৰ সংস্কাৰ কাম কৰিবৰ কাৰণে ছাত্ৰ সংগঠন আগবাঢ়ি আহিছে। তাৰপিছত হাগ্ৰামাৰ যি দুৰ্নীতি তাৰ বিৰুদ্ধে যিহেতু UPPL ৰাজনৈতিক দল হিচাপে প্ৰতিবাদ কৰি এটা তেওঁলোকৰ যি এটা আন্দোলন, সেই আন্দোলনৰ জৰিয়তে হাগ্ৰামা মহিলাৰ চৰকাৰ উফৰাবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে যিহেতু অল বড়ো ইউনিয়নৰ যি উদ্দেশ্য UPPLৰো ৰাজনৈতিকভাৱে সেইটো উদ্দেশ্য আছে, সেইকাৰণে এই দুটা সংগঠনৰ মাজত এটা মিল তেওঁলোকে এটা সহযোগ ৰাখি কাম কৰাটো এইটো এটা অনিবাৰ্য বৰ্তমান পৰিস্থিতি, সেইটো অনিবাৰ্য হৈ দেখিছে। সেইকাৰণে প্ৰবীণ বড়ো ডাঙৰীয়ে যিখিনি বক্তব্য ৰাখিছে যে আপচু UPPLৰ এটা বহতীয়া হিচাপে কাম কৰা, এই কথাখিনি আচলতে সম্পূৰ্ণ মিছা। কাৰণ তেওঁলোকৰ এই দুটা সংগঠনৰ উদ্দেশ্য যিহেতু এটাই, আৰু সেই এটা উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে তেওঁলোকে লগ লাগি কাম কৰিব। কিন্তু লগ লাগি কাম কৰোঁতে কোনোবাই কাৰোবাক ডমিনেট কৰিব, কোনোবাই কাৰোবাৰ বহতীয়া হৈ বা গোলাম হৈ কাম কৰাৰ অৰ্থটো নুবুজায়। BPF দল আজিৰ পৰিস্থিতিত বৰ্তমান যিটো বাতাবৰণ, সেইবোৰ যিসকলে ভালকৈ লক্ষ্য কৰিছে, ভালকৈ যিবিলাকে অধ্যয়ন কৰিছে, তেওঁলোকে সম্পূৰ্ণৰূপে উপলব্ধি কৰিছে যে এইবাৰ হাগ্ৰামা মহিলাৰ BPF চৰকাৰ উফৰি যাব। আৰু তেওঁলোকে এটা ভয় সোমাইছে, আৰু সেইকাৰণে BPF-ৰ নেতাসকলে আবোল তাবোল বকিবলৈ ধৰিছে, কাৰোবাক কিবা মিছা অপবাদ জাপি দি তেওঁলোকৰ যি ভুল, তেওঁলোকৰ যি দুৰ্বলতা সেইখিনি ঢাকিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আমি কওঁ যে যি লুণ্ঠনৰা চলোৱা BPF চৰকাৰ, যি দুৰ্নীতি ভৰা কৰা, তেনেকৈ গোটেই সমাজত দুৰ্নীতিৰে কলুষিত কৰা তেনেকৈ চৰকাৰ, সেই চৰকাৰখিনি উফৰাবৰ কাৰণে আজি জনসাধাৰণ, আজি ৰাইজ কঁকালত টঙালি বান্ধিছে। আৰু সেইকাৰণে আমাৰ বিশ্বাস যে ৰাইজে তেওঁলোকৰ চৰকাৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ চৰকাৰ উফৰি পেলাই দিব। আৰু তাৰ ভয়ত পিতত হৈ আজি BPF-ৰ নেতা হিচাপে প্ৰবীণ বড়োৱে যিকোনো কথাকে ক'ব। আৰু তেখেতে এটা মন্তব্য দিছে যে চাওৰাইগ্ৰাও তেওঁলোকৰ লগত আহিব। চাওৰাইগ্ৰাও সম্পৰ্কে আমাৰ জ্ঞান, মই বিশেষকৈ তেওঁলোকৰ লগত বেছি যোগাযোগ ৰাখিব পৰা নাই, সেইকাৰণে এই বিষয়ত মই মন্তব্য কৰিব নাজানো। কিন্তু বিগত দিনবিলাকত তেওঁ কিবাৰ পৰা আহি চিজফায়াৰ কৰাৰ পিছত তেওঁৰ যিখিনি গতিবিধি সেইখিনি লক্ষ্য কৰিলে চাওৰাইগ্ৰাও নিশ্চয় BPF-ৰ লগত BPF-ৰ কবলত পৰাৰ এটা সম্ভাৱনাটোৱে বেছি। আৰু সেইকাৰণে হয়তো তেনেকুৱা এটা সম্ভাৱনা দেখি প্ৰবীণ বড়ো ডাঙৰীয়ে কৈছে যে চাওৰাইগ্ৰাও তেওঁলোকৰ লগত থাকিব। কিন্তু চাওৰাইগ্ৰাও ডাঙৰীয়া তেওঁলোকৰ লগত থাকিলেও চাওৰাইগ্ৰাও কাৰো এটা ফেক্টৰ নহয়। আৰু সেইকাৰণে UPPL বা হাগ্ৰামা বিৰোধী যিখিনি দল বা সংগঠন আছে, তেওঁলোকে হাগ্ৰামাৰ লগত যোৱাটো এটা মূল কামনি বুলি ভবা নাই। আমি NDP প্ৰগ্ৰেছিভ হিচাপে আজি বহু বছৰৰ পৰা অল বড়ো ইউনিয়নৰ লগত কাম কৰি আহিছে। তাৰপিছত বিভিন্ন আন্দোলন কাৰ্যসূচীবিলাক একেলগে কাম কৰিছোঁ। চৰকাৰৰ লগত যি আলোচনা কৰিছোঁ তাতো আমি একেলগে বহি আলোচনা কৰিছোঁ। যি সমাধা আহিল, এই সমাধান অনাৰ ক্ষেত্ৰতে আমি আপচুৰ লগত একেলগে কাম কৰিছোঁ। আৰু আনটো কথাটো হ'ল যি
ইউ পি পি এল ৰাজনীতি দল সেই ৰাজনীতি দল গঠন কৰাৰ ক্ষেত্ৰতো অল পাৰ্চনছ ইউনিয়ন আৰু NDP প্ৰগ্ৰেছিভ আমি একেলগে লগ লাগি গঠন কৰিছোঁ সেইকাৰণে আমি আপচক এৰি যোৱাৰ বা ইউ পি পি এল এৰি যোৱাৰ প্ৰশ্ন নাহে তাৰপিছত ধীৰেণ বড়ো গ্ৰুপ হাগ্ৰামাৰ ওচৰত বিক্ৰী গৈছে সেইটো সকলোৱে জানে আৰু তেওঁলোকৰ জনসাধাৰণৰ ভেটি নাই সেই কথাখিনি ৰাইজে জানে ৰঞ্জন দৈমাৰী গ্ৰুপ তেওঁ নিজে বাহিৰত থকা হ'লে তেওঁলোকৰ স্থিতি কেনেকুৱা হ'লহেঁতেন নাজানো কিন্তু ইতিমধ্যে তেখেত জেলত থাকিল জেলত থকাৰ পিছত তেখেতৰ যিসকল সতীৰ্থ বিশেষকৈ ছিনিয়ৰ গ্ৰুপৰ যিখিনি সতীৰ্থ গোটেইখিনি হাগ্ৰামা মহিলাৰী কৰ্মীসকলৰ লগত একেলগে ঠিকা ঠুকলি কৰা আমি দেখিবলৈ পাইছোঁ বহু বছৰ আগৰ পৰাই সেইকাৰণে তেওঁলোক হাগ্ৰামাৰ লগত যোৱাটো আমাৰ কাৰণে আচৰিত হ'বলগীয়া কথা নাই আৰু তেওঁলোকৰো জনভিত্তি নাই গণভিত্তি নাই সেইকাৰণে ধীৰেণ বড়োই হওক চাওৰাইগৰাই হওক বা ৰঞ্জন দৈমাৰী গ্ৰুপৰ কেডাৰসকলেই হওক তেওঁলোক হাগ্ৰামাৰ লগত গুচি গ'লেও আমাৰ ভয় কৰিবলগীয়া একো নাই কাৰণ তেওঁলোক গণভিত্তিহীন